বুলি কৈছে আৰু তেখেতক আজি সুন্দৰভাৱে এই অঞ্চলৰ ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীক সমাহিত কৰি আদৰণীয় হৈছে স্থানীয় ৰাইজ আছে উৎসাহপূৰ্ণ পৰিৱেশ আৰু নিশ্চিতভাৱে আমি আজিয়ে কৈছোঁ এই ডিফু সংসদীয় সমষ্টিত অমৰ সিং কিছু ডাঙৰীয়া বিশাল ভোটত নিৰ্বাচিত কিমানমান ভোট পাব কিমান ব্যৱধান কিমানমান পাৰ্চেণ্টেজ লৈ কথা যিমান ভোট লয় তাৰ 80% ভোট অমৰ সিং কিছু ডাঙৰীয়া ৰাজ্যত কিমানটা আসন লাভ কৰিব 13খন আসন লাভ কৰিব বিজেপি মিত্ৰগোষ্ঠী বিজেপিয়ে লখিমপুৰ সমষ্টিত এতিয়ালৈকে মানে তেওঁলোকে প্ৰাৰ্থিত্ব দিব মানে পৰা নাই কংগ্ৰেছে আৰু আপুনি জানে পুৰণা দুটকীয়া নথন পৰিণত হৈছে আৰ্টিকেল 244A মানে যদি বিজেপিয়ে গোটেইখিনি আসন পায় আৰ্টিকেল 244 এই ওপৰত আপুনি কি সংবিধানৰ কথাটো এতিয়া ইলেকশ্যনত নাহে বুজি পাইছে আগতে আমি এতিয়া ইলেকশ্যন ভোট বিচাৰি আছোঁ কেম্পেইনিং কৰি আছোঁ ৰিজাল্ট হৈ যাওক চৰকাৰ গঠন হওক তাৰপিছত এইবিলাক ডিছকাশ্যন ধন্যবাদ আপোনালোকৰ নেতাৰ মুখত গৌৰৱ গগৈৰ নাম শুনা পোৱা গৈ আছে আপোনালোকৰ দৃষ্টিত গৌৰৱ গগৈ কি শক্তিশালী নেকি কেনেকৈ শক্তিশালী হ'ব আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰ আগত কোনোবা শক্তিশালী আছে নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰ শক্তিশালী আছে নেকি আমাৰ তুলিৰাম ৰাঙা ডাঙৰ ইয়াত কাৰ্বি পাৰ কোনোবা শক্তিশালী নেতা আছে নেকি আপোনালোকে কওক যে আমাৰ ইমান শক্তিশালী নেতা আছে দে কেন কম্পেয়াৰ থ্যাংক ইউ